Hello, friend. তাৰ প্ৰথমতে মই কেইটামান নৰসিংহ পাত এৰুৱাই ল'লোঁ। নৰসিংহ পাত চুলিৰ কাৰণে কিমান উপকাৰী আপোনালোকে ভালদৰেই জানে। তাৰ পাছত মই দুটা ডাঙৰ ডাঙৰ পিঁয়াজ ল'লোঁ। সৰু পিঁয়াজ হ'লে আপোনালোকে 3-4টাও দিব পাৰে। তাৰ পাছত মই দুডাল এল'ভেৰা ল'লোঁ। এল'ভেৰাৰ ওপৰৰ সেউজীয়া অংশখিনি কাটি ভিতৰৰ বগা অংশখিনি দিব পাৰে। তাৰ পাছত মই জবা ফুলৰ কুমলীয়া কুমলীয়া পাত আৰু জবা ফুল যিহেতু কমকৈ আছিলে, সেয়ে মই জবা ফুলৰ কুমলীয়া পাতকে দিলোঁ। বা জবা ফুলো দিব পাৰে বা জবা ফুলৰ কুমলীয়া পাতো আপোনালোকে দিব পাৰে। তাৰ পাছত কেইটামান চাহপাত দিলোঁ। চুলি অনুসাৰে আপোনালোকক কিমান পাত দৰকাৰ সেইদৰে দিব পাৰে। গোটেইখিনি মিক্সাৰত মাৰি আনিলোঁ। মিক্সাৰত মাৰি হোৱাৰ পাছত এইদৰে নাৰিকল তেল মিহলাই ল'ব। যাতে নাৰিকল তেলখিনি ভালদৰে মিহল হয় এনেদৰে সানি ল'ব। সানি হোৱাৰ পাছত আমাৰ ঘৰলৈ মা আহিছিলে। মায়েও অলপ চুলিত এইদৰে লগাই ল'লে। মায়ে লগাই হোৱাৰ পাছত মোকো মায়ে লগাই দিলে। মায়ে এনেদৰে মোৰ চুলিৰ গুৰিত লগাই মাছাজ কৰি দিছে। আপোনালোকে এনেকৈ চুলিৰ গুৰিয়ে গুৰিয়ে মাছাজ কৰাৰ নিচিনাকৈ কৰাই ল'ব পাৰে বা চুলি পাততো দিব পাৰে। এনেদৰে প্ৰায় 1-1.5 ঘণ্টামান পাছত মূৰটো ধুই দিব। 1-1.5 ঘণ্টা এনেকৈ ৰখাই থৈ দিব। থৈ দিয়াৰ পাছত আপোনালোকে ভালদৰে চেম্পু দি মূৰটো ধুই দিব। 1-1.5 ঘণ্টাৰ পাছত চাবচোন আপোনালোকৰ চুলি সৰা বন্ধ প্ৰায় 10 দিনমানতেই বন্ধ হৈ যাব। আপোনালোকে এইকেইবিধ বস্তু লগাই চাবচোন। এইকেইবিধ বস্তু যিহেতু ঘৰতে পায়, সেইকাৰণে ময়ো প্ৰায় এনেদৰে মূৰ ধোৱাৰ আগত লগাই থাকোঁ। আপোনালোকেও লগাই চাবচোন। আপোনালোকৰ চুলি সৰা বন্ধ হৈ